নমস্কাৰ বন্ধুসকল, নাইন হেল্থ কেয়াৰ টিপছ আছাম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে মহিলাসকলৰ বগা চাবৰ সমস্যা ঘৰুৱা বনৌষধে কেনেকৈ ভাল কৰিব পাৰি। সাধাৰণতে এই ৰোগ হ'লে যিকোনো সময়তে জোনেদি ধাতু বাহিৰ হ'ব পাৰে আৰু এই ৰোগ হ'লে শৰীৰ দুৰ্বল হয়, চকু সোমাই যায়, অলপতে ভাগৰ লাগে, ছালৰ উজ্জ্বলতা কমি যায়, মূৰ ঘূৰণি আদি হ'ব পাৰে। ইয়াৰ উপৰিও বহুতো সমস্যাই দেখা দিব পাৰে। বগা চাবৰ সমস্যা ভাল হোৱা ঘৰুৱা বনৌষধিৰ বিষয়ে জানো আহক। এল'ভেৰা জেলৰ তাজা পাতৰ বীজল অংশ 3 চামুচ ল'ব, গাখীৰ 1 কাপ ল'ব, মিচিৰি গুড়ি 2 চামুচ ল'ব। গোটেইকেইটা মিহলি কৰি প্ৰতিদিনে ৰাতিপুৱা গধূলি 2 টাইমকৈ খাব। এনেকৈ 30 দিন ব্যৱহাৰ কৰিলে এই ৰোগৰ পৰা মুক্তি পাব। ফলমূলৰ আলু 50 গ্ৰাম খুন্দি ল'ব আৰু গাখীৰ 1 কাপ ল'ব। মিচিৰি গুড়ি 2 চামুচ ল'ব। গোটেইকেইটা মিহলি কৰি আহাৰ গ্ৰহণ কৰাৰ পিছত এই ঔষধটো খাব। প্ৰতিদিনে 2 টাইমকৈ খাব। এই ঔষধটো 30 দিন ব্যৱহাৰ কৰিলে সুফল পাব। ভীমকলতাৰ গুটিখিনি বাদ দি মাংসখিনি এগিলাচ গাখীৰত ফেটি ৰাতি ভাত খোৱাৰ পাছত এই ঔষধটো খাব লাগে। এনেকৈ 30 দিন খালে এই ৰোগত সুফল পাব। বাছি খাব লগাবিলাক হৈছে কণী, মাংস, জ্বলা, মছলা, গৰম বস্তু, টেঙা আদি খাব নালাগে। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু ফেচবুকত চাই থকাসকলে লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।